বিশেষকৈ যদি আমি দেখিব যাওঁ ভাৰতবৰ্ষতে বাল্য বিবাহৰ হাৰ অধিক শতাংশই বৃদ্ধি পাই আছে। আৰু অসমৰ ভিতৰত যদি আমি দেখিব যাওঁ নামনি অসমতে মুছলমান পৰিয়ালত বাল্য বিবাহৰ হাৰ বৃদ্ধি পাই আছে। কিন্তু নামনি অসম এৰি বাকী কেইটা ৰাজ্যত বাল্য বিবাহৰ অধিক হাৰত বৃদ্ধি পাই আছে। গতিকে এই ৰাজ্যবোৰত মুছলমানৰ সংখ্যা একেবাৰে কম, কিন্তু এই ৰাজ্যবোৰত কিয় বাল্য বিবাহৰ হাৰ বৃদ্ধি পাই আছে? কথা হ'ল হিন্দু মুছলমান নহয়, কথা হ'ল আমাৰ দেশৰ বাল্য ছোৱালীৰ ভৱিষ্যতৰ কথা। আমি কেনেকৈ চকুৰ আগত দেখিব পাৰোঁ বাল্য ছোৱালীৰ ভৱিষ্যত ধ্বংস হোৱা? এই বাল্য বিবাহ অকল ভৱিষ্যতে নহয়, শাৰীৰিক স্বাস্থ্যৰ ফালেদি বহু ক্ষতি কৰে। গতিকে শিক্ষিত সমাজ ওলাই আহিব লাগিব, ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। যদি আপোনালোকে আপোনালোকৰ অঞ্চলত ওচৰে পাজৰে যদি বাল্য বিবাহ হোৱা দেখা পাই আছে, লগে লগে প্ৰশাসনক অৱগত কৰক, নহ'লে নিজে বন্ধ কৰক, নহ'লে মোক জনাওক। আমি জানি বুজি আমাৰ দেশৰ বাল্য ছোৱালীসকলৰ ভৱিষ্যত ধ্বংস হ'ব নিদিওঁ। আমি জানি বুজি আমাৰ বাল্য ছোৱালীসকলক অন্ধকাৰ কথাত বন্ধ কৰিব নিদিওঁ। গতিকে আপোনালোকে ওলাই আহক, ওলাই ইয়াৰ প্ৰতিবাদ কৰক, যাতে যি বাঢ়িছে আৰু যেন বাল্য বিবাহ যেন আমাৰ নামনি অসমত যেন বৃদ্ধি নাপায়, তাৰ বাবে আপোনালোকে ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰক। ধন্যবাদ। আসসালামু আলাইকুম।